নমস্কাৰ সকলোলৈকে সেৱা জনাইছোঁ। কেনে আছে? নিশ্চয় ভালে আছে। ভগৱানে আটাইকে কুশলে ৰাখিছে নিশ্চয়। পৃথিৱী বৰ্তমান মহামাৰীৰ কবলত, সকলোৱে জানি মাথোন সাৱধানে থাকক। নিজক সুৰক্ষিত কৰি ৰখাৰ লগতে পৰিয়ালটিক, অঞ্চলটিক আৰু দেশখনক বচাওক। চিকিৎসা বিজ্ঞানে বান্ধি দিয়া নিয়মবোৰ মানি চলিবলৈ চেষ্টা কৰক। COVID-19 পৰা লকডাউন, ক্ষতি বহুত, তাৰ মাজতে সৃষ্টিও বহুত। যেনে কবিতা, সংগীত, গীত, নৃত্য, কৃষি, নানা শিল্পকৰ্ম ইত্যাদি ইত্যাদি। তাৰ মাজতে বিশেষ এটা বস্তু দেখা গৈছে, বহু কবিৰ সৃষ্টি হৈছে আবৃত্তিকাৰৰ। বহু গুণীমানী কবিৰ বহু কবিতা বহুজনে বৰ ধুনীয়াকৈ আবৃত্তি কৰিছে, এটা ভাল লক্ষণ। ঠিক সেইদৰে বিভিন্ন অনুষ্ঠানবোৰেও গাঁৱৰ চুকে কোণে থকা এই বিশেষ বিশেষ প্ৰতিভাৰ লোকসকলক আগবঢ়াই আনিছে। ভাতৃপ্ৰতিম হিমাংশুৰো তেনেকুৱা এটা প্ৰচেষ্টাই চলি আছে, তেনেকুৱা এটা আহ্বান মোলৈও আহিছে, এটি কবিতা আবৃত্তি কৰি দিব লাগে H² অনুষ্ঠানলৈ। সেই তাগিদাতেই মই চেষ্টা কৰিছোঁ কবিতা এটা পাঠ কৰিবলৈ। মই অৱশ্যে যিটো কবিতা পাঠ কৰিম, সেই কবিতাটো বিশেষ কবিৰ কবিতা নহয়, তেখেত কবি হিচাপে পৰিচিত নহয়, কিন্তু তেখেত এগৰাকী শিল্পী। আমি বিশেষকৈ নৃত্যশিল্পী বুলিয়েই জানো। আমাৰ গৌৰৱ, জামুগুৰিহাটৰ গৌৰৱ, শোণিতপুৰৰ গৌৰৱ, অসম গৌৰৱ। তেখেতৰ মনত দোলা দি থকা কথাৰ এটা বহিৰ প্ৰকাশ যেন এই কবিতাটোত ফুটি উঠিছে, মই তেনেকুৱা অনুভৱেই কৰোঁ। সেইবাবেৰে কবিতাটো পাঠ কৰিবলৈ, মানে সকলোৰে ভাষাত আবৃত্তি কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকলৈ মোৰ এটা অনুৰোধ, কবিতাটোৰ শেষত শিল্পীগৰাকীৰ নামটো ক'ম। অকণমান ধৈৰ্য ধৰি শিল্পীগৰাকীৰ নামটো জানিবলৈ অপেক্ষা কৰক। আৰু কবিতাটোৰ শিৰোনাম হৈছে বন্ধু তোমাক নমস্কাৰ। বন্ধু, বহুতে কয় তুমি মহাশত্ৰু মোৰ, কিন্তু তুমি যে মোৰ নিচেই আপোন। তুমি মোৰ মহাবন্ধু, সেয়ে তোমাক কৰোঁ নমস্কাৰ। বাৰে বাৰে মই কৰোঁ নমস্কাৰ। মোৰ ঈৰ্ষাত ক্ৰোধান্বিত হৈ মোৰ সুপ্ত শক্তিক জগাই তুলিলা। ক্লান্ত পথিকক স্মৰণ কৰাই গতিপথ মোৰ দৃঢ় কৰি দিলা। হে বন্ধু, মই তোমাক কৰোঁ নমস্কাৰ, বাৰে বাৰে মই কৰোঁ নমস্কাৰ। হীনতা নিচতাৰে ভৰা পুতি গন্ধময় কদৰ্য পিটনিত, হীনতা নিচতাৰে ভৰা পুতি গন্ধময় কদৰ্য পিটনিত নাদুৰি সাঁতুৰি তুমি সমালোচনাৰে মোক অগ্নিশুদ্ধ কৰা। হে বন্ধু, তোমাক কৰোঁ নমস্কাৰ, বাৰে বাৰে মই কৰোঁ নমস্কাৰ। মাজে মাজে দেখোঁ এটি অতি ভয়ংকৰ ৰূপ, মাজে মাজে দেখোঁ এটি অতি ভয়ংকৰ ৰূপ, পিশাচৰ দৰে সাজি মোৰ গতি ক্ৰোধিবলৈ অহা। মোক ক্ৰোধান্বিত কৰি মোৰ সুপ্ত শক্তিক তুমি দুনাই জগাই তোলা। হে বন্ধু, তোমাক কৰোঁ নমস্কাৰ, বাৰে বাৰে মই কৰোঁ নমস্কাৰ। মোৰ ঈৰ্ষা
মোৰ ঈৰ্ষাত ক্ৰোধান্বিত হৈ সমালোচনাৰে দগ্ধ কৰি মোৰ শক্তিক জগাই ৰাখা বন্ধু, সেই হ'ব মহা আশীৰ্বাদ। যি আশীৰ্বাদ পালে মানুহ আলোক যাত্ৰী হয়, মানুহ জ্যোতিষ্মান হয়। সেই কওঁ বন্ধু, তুমি মোৰ শত্ৰু নহয়, তুমি মোৰ বন্ধু। তোমাক বাৰে বাৰে কৰোঁ নমস্কাৰ, মই কৰোঁ নমস্কাৰ, তোমাক বাৰে বাৰে মই কৰোঁ নমস্কাৰ। এইটো হৈছে কবিতা। কবিগৰাকীৰ মনত দোলা দি থকা ভাৱখিনি প্ৰকাশ কৰিছে। আৰু কবিগৰাকী হৈছে আমাৰ সকলোৰে গৌৰৱ। মই আগতেও কৈছোঁ, যিগৰাকীক এতিয়া অসমৰ চুকে কোণে জানে, শোণিত কোঁৱৰ গজেন বৰুৱাদেৱ। এইখিনিতে যদি মোৰ কিবা কওঁতে পাঠ কৰোঁতে কিবা ভুল ভ্ৰান্তি হৈছে, সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ।